जोबोद गोजोननाय थाबाय दा क'क्राझार जिल्लानि मानगोनां आफादगिरि दासो बिबुंथि लाखिलांनायनि थाखाय बहुत धन्यबाद आमार सन्मानीय क'क्राझार जिल्लार सभापति डाঙৰীয়াই ভাষণ ৰাখিবলৈ তো এতিয়া আমি ভাষণ ৰাখিব দিব বিচাৰিছোঁ আমাৰ সন্মানীয় অসম ৰাজ্যৰ কেবিনেট মিনিষ্টাৰ আমাৰ অশোক সিংঘাল ডাঙৰীয়াক এই সময়ত মই বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিলোঁ। खुलुमबाय नमस्कार मा खबर फुर्तीत आसा देखो कोणी আজি দতমা মণ্ডল বিজেপি কাৰ্যকৰ্তাৰ সভা প্ৰেসিডেন্টৰ সভা और एक कार्यकर्ता सम्मेलन उपस्थित जिलार सभापति युव नेता गोसाई बसुमतारी डाঙৰীয়া आमार बहुत एक्टिव डीएम अरूप कुमार दे डाঙৰীয়া मंडल सभापति नंदलाल नार्जारी डाঙৰীয়া बीजेपीर ज्येष्ठ नेता मनोरंजन ब्रह्म डाঙৰীয়া और यात অসম ৰাজ্যিকৰ পৰা ষ্টেটৰ পৰা এজন ইনচাৰ্জ দিছে বহুত কষ্ট কৰা আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ফণী পাঠক ডাঙৰীয়া ইয়াত উপস্থিত মোৰ বুথ সভাপতি শক্তি কেন্দ্ৰ বুথৰ পৰা কাৰ্যকৰ্তা আৰু সমূহ ভাৰতীয় জনতা পাৰ্টি দতমা মণ্ডলৰ কাৰ্যকৰ্তাসকলক মই অভিনন্দন জনাইছো যে দতমা মণ্ডলত ইমান ডাঙৰ কাৰ্যকৰ্তাৰ মিটিং মই কোনোদিন দেখিবলৈ পোৱা নাছিলো আজিৰ মিটিংটো আটাইতকৈ ডাঙৰ মিটিং এক নতুন শক্তি মই দেখি আছো এক নতুন এনাৰ্জি মই দেখি আছো এক নতুন উৎসাহ মই দেখি আছো যে এইবাৰ দতমা এমচিএলএ তো ফণী বিভাৰ পদম ফুল ফুলিব ফণী বিভাৰে কৈছো আমি বিভাৰ ফুলিব কৰোতে কৰোতে অলপ শিকি যাম সেপ্টেম্বৰলৈ অলপ খিনি বড় হলেও শিকি যাম চিন্তা কৰিব নালাগে ফামি বিভাৰ এবাৰ ফুলিব নাই ফামি বিভাৰ सब पक्का खोसातु सब रेडी আছে কোন কোন रेडी আছে একবার হাত উঠাই দেখাই দে আরে বাহ খুব ভালো যে আমার কেইটা বুথ আছে ইয়াত 68 বুথ 68টা বুথ আছে সব বুথৰ সভাপতি মোটামুটি আহিছে শক্তি কেন্দ্ৰ সব আহিছে सब 100% আছে सब যদি 100% আছে এইবাৰ ইলেকশনত আমাৰ জিকাও 100% লগতে এতিয়া ইলেকশন আহি গল হয় না নহয় ইলেকশন আহি গল এতিয়া বুথত অকল মিটিং কৰি থাকিলে নহব নিজৰ ভিতৰত মিটিং কৰিলে কি লাভ হ'ব নিজৰ ভিতৰত মিটিং কৰি আমি সংগঠন কৰো কিন্তু অকল সংগঠনে ভোট দিলে তো আমাৰ ক্যান্ডিডেট নিজিকে জিকিব নাকি সংগঠনত অকল ভোট দিলে তো ক্যান্ডিডেট নিজিকে কোনে ভোট দিব লাগিব ৰাইজে ভোট দিব লাগিব এতিয়া বুথৰ মিটিং কম কৰি আপোনালোকে ৰাইজৰ ওচৰত যাব লাগিব আৰু ক'ব লাগিব এইবাৰ দতমা এমচিএলএ भारतीय जनता पार्टी बीजेपी কি কব দতমা এমচিএলএ বিজেপি জিকিব এটা সবে মোৰ লগত কক দতমা কোৱা নাই দে পিছফালে কোৱা নাই খালি সন্মুখত কৈ আছে পিছফালে বিশ্বাসে হোৱা নাই জিকিব বিশ্বাস হৈছে নে নাই ৰে ভাই পিছফালে বিশ্বাস হৈছে নে নাই হৈছে
মোৰ লগত কওক দতমা MCLA ইলেকশ্যনত বিজেপি জিকিব আৰু একবাৰ দতমা MCLA ইলেকশ্যনত বিজেপি জিকিব এতিয়া ৰাইজৰ ওচৰত যাব এতিয়া ইয়াত আমাৰ প্ৰায় 500 বেছি কাৰ্যকৰ্তা আছে আপোনালোকে ঘৰত যাব এতিয়া নাযায় ঘৰত যাব যাওঁতে বাটত যাকে পাব ৰাস্তাত যাক পাব কব আমাৰ বহুত ডাঙৰ কাৰ্যকৰ্তা মিটিং হল ওয়ার্কার্স মিটিং হল বহুত উৎসাহ আছে বহুত এনার্জি আছে এইবাৰ আমি দতমা MCLA ইলেকশন বিজেপি জিকিম মুখে মুখে কোৱা আৰম্ভ কৰক প্ৰচাৰ কৰা আৰম্ভ কৰক তেতিয়া মানুহৰ মনতো আহিব ভাই কসাকে এবাৰতো বিজেপি জিকিব নহলে নিজৰ মনে মনে ভাবি থাকে জিকিম তো কেনেকৈ জিকিব এতিয়া যাওঁতে আহোঁতে খেতি পথাৰত পান দোকানত চাহ দোকানত মানুহ লগ পালে আৰু যাই প্ৰথম পৰিয়ালক বুজাব শ্ৰীমতীক কব শুনিছা এইবাৰ দতমা MCLA কোনে জিকিব আধাই কয় আধাই নকয় ঘৰত যায় শ্ৰীমতী কি কব এবাৰ দতমা MCLA ইলেকশ্যন বিজেপি জিকিব ঘৰৰ মানুহ প্ৰথম বিশ্বাস কৰাব লগ বন্ধুক বিশ্বাস কৰাব আৰু এতিয়াৰ পৰা বুথত অকল কাৰ্যকৰ্তা বুথ কমিটিৰ মিটিং নকৰে আমাৰ যিখিনি মুৰব্বী মানুহ আপোনালোকৰ বুথত আছে জ্যেষ্ঠ মানুহ আছে বাথৌ মন্দিৰৰ সভাপতি ব্ৰহ্ম মন্দিৰৰ সভাপতি নামঘৰৰ সভাপতি আমাৰ মাঝি থানৰ সভাপতি গাঁও বুঢ়া আশা কৰ্মী আংগনবাড়ী কৰ্মী গাঁও পঞ্চায়তৰ জীৱিকা সখী যিমান আছে সবক লগ ধৰি কব আমাৰ কাৰ্যকৰ্তা বহুত উৎসাহত আছে এইবাৰ আমি এইবাৰ দতমা এই বিশ্বাস যিটো আহিছে এই বিশ্বাসে আমাক আহা নিৰ্বাচনত জয় প্ৰদান কৰিব বুজি পালে নে নাই এই নিৰ্বাচনে আমাক আগন্তুক নিৰ্বাচনত জয় প্ৰদান কৰিব আৰু তাৰ কাৰণে আপোনালোকে লাগিব কষ্ট কৰিব লাগিব কিন্তু নিজৰ মাজত কথা পাতি নহয় এতিয়া আহা এক মাহ আমি ৰাইজৰ লগত কথা পাতিম যে বিজেপিৰ চৰকাৰ বিজেপিৰ প্ৰাৰ্থী দতমাৰ পৰা জিকিব লাগে বুজি পালে নে নাই নিজৰ মাজত আমি হাত চাপৰি মাৰিম বিজেপি জিকিব বুলি ক'লেতো নহব এতিয়া ৰাইজৰ ওচৰত যাব লাগিব ৰাইজক বুজাব লাগিব আৰু আজি কোকৰাঝাৰ জিলাত সম্পূৰ্ণ শান্তি আহিছে কতো গোলা বাৰুদ ফুটা নাই কতো কিডনেপিং হোৱা নাই কতো গোলাগুলি হোৱা নাই হয় নে নহয় সঁচা নে মিছা শান্তি কোনে আনিলে শান্তি আনিলে বিজেপি কেন্দ্ৰত থকা কেন্দ্ৰ চৰকাৰৰ মুৰব্বী আমাৰ প্ৰধানমন্ত্ৰী তেখেতৰ আশীৰ্বাদত আৰু অমিত শাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত শান্তি আহিছে বড়ো নেতৃত্বৰ প্ৰচেষ্টা এপছু আৰু